गुबुन गुबुन जिल्लाफोराव खुंफुंजानाय बादिनो बाक्सा जिल्लायावबो थांनाय बुधबारनिफ्राय थामथि खोलोबनि गुन उत्सवा जागायबाय। बेबायदिनो बाक्सा जिल्लानि दक्षिण रौमारि गुदि फरायसालियाव गुन उत्सवा खुंफुंनाया सोलिगासिनो दं। 1982 इं मायथाइयाव गायसनजानाय बे फरायसालियाव सा 22 फरायसाफोरनि थाखाय सासेल' फोरोंगुरु दं आरो फरायसालिनि थासारियाबो मोजां नङा एबा गोबां जौगाबावनांगौ दं। सालबारि महकुमानि मावख'नि आफादगिरि लक्ष्यज्योति दासखौ दिनैनि बे बेसेन गोसा समाव सासे दिथागिरि महरै नुजाथिफैदों। लोगोसे फरायसालिनि थासारि आरो फोरोंगिरिनि जेंनानि सायाव नोजोर होनो थाखाय खावलायनायजों सावरायनाय जायो। সমগ্ৰ ৰাজ্যতে যি গুণোৎসৱ আৰম্ভ হৈছে আমাৰ তৃতীয় পৰ্যায়ত বাক্সা জিলাত আজিৰ পৰা আৰম্ভ হৈছে আৰু আজি মই গুণোৎসৱৰ কাৰণে এক্সটাৰ্নেল ইভেলুৱেটৰ হিচাপে আহিছোঁ আমাৰ দক্ষিণ ৰৌমাৰী প্ৰাথমিক বিদ্যালয়। ইয়াতে সুন্দৰভাৱে তেওঁলোকে পৰিচালনা সমিতি আৰু ইয়াতে এজনীয়া শিক্ষক আৰু স্থানীয় ৰাইজে অভিভাৱকসকলে সুন্দৰভাৱে আয়োজন কৰিছে আৰু কণমানি ছাত্ৰ ছাত্ৰীবিলাকৰ লগত মত বিনিময় কৰিছোঁ। তেওঁলোকৰ বিদ্যায়তনিক দিশটো আমি পৰীক্ষা কৰিছোঁ আৰু এইদৰে দিনটোৰ শেষত তেওঁলোকৰ যিটো আমি মূল্যায়ন কৰিম, মূল্যায়নৰ যিটো প্ৰতিবেদন সেইটো আমি দাখিল কৰিম। সেইকাৰণে গুণোৎসৱে অকল বিদ্যায়তনিক ক্ষেত্ৰটোৰ লগতে আন্তঃগাঁথনিৰ ক্ষেত্ৰতো আমাৰ যেটা মূল্যায়ন কৰা হ'ব আৰু স্কুলখন নতুনকৈ প্ৰাদেশিকীকৰণ হৈছে, গতিকে ইয়াতে হয় আন্তঃগাঁথনিৰ অভাৱ আছে। আমি এইখিনি উৰ্ধ্বতন কৰ্তৃপক্ষক আমাৰ প্ৰতিবেদনৰ জৰিয়তে দাখিল কৰিম আৰু আশা কৰোঁ শিক্ষা বিভাগে এই স্কুলখনৰ বিদ্যালয়খনৰ যি আন্তঃগাঁথনি আছে উন্নয়নৰ কাৰণে ব্যৱস্থা ল'ব। নাই, ছাত্ৰ ছাত্ৰীসকলৰ লগত মানে শিশুসুলভ এটা আচৰণেৰে যদি তেওঁলোকক পঢ়োৱা যায় বা তেওঁলোকৰ লগত আচৰণ কৰা যায়, তেওঁলোকৰ যিটো তেওঁলোকৰ জ্ঞানৰ যি আছে সেইখিনি ওলাই আহে। আদাৰৱাইজ তেওঁলোকে এটা শংকাত থাকে, নতুন পৰিৱেশ, সদায় খেলা ধূলা কৰা পৰিৱেশৰ পৰা আহি হঠাতে আজি পৰীক্ষাৰ নিচিনা পৰিৱেশ পায়। সেইকাৰণে যিমান পাৰি তেওঁলোকৰ লগত শিক্ষকৰ ৰূপতে বা তেওঁলোকৰ লগত এটা বন্ধুত্বপূৰ্ণ ভাৱেৰে আমি তেওঁলোকৰ মূল্যায়নটো কৰিবলৈ চেষ্টা কৰিছোঁ। নিশ্চয় ওলাব। আমাৰ সকলোৰে সহযোগিতা লাগিব, অভিভাৱক আমি সচেতন হ'ব লাগিব আৰু শিক্ষক শিক্ষয়িত্ৰীসকলো প্ৰফেশ্যনেল হ'ব লাগিব, ডেডিকেশ্যন লেভেলটো লাগিব। আৰু ভালেই লাগিছে এতিয়া মই কণমানি ছাত্ৰ ছাত্ৰীসকলক লগত কথা পাতিছোঁ, অকণমান তেওঁলোকক এটা হিণ্টছ দিলে, ইংগিত দিলে বুজি পায়। গতিকে আশা কৰোঁ ইয়াৰ পৰা অনাগত দিনত স্কুলৰ আন্তঃগাঁথনিও ভাল হ'ব আৰু মেধাসম্পন্ন ছাত্ৰ ছাত্ৰীয়ে ওলাই পেলাই সমাজৰ বাবে কাম কৰিব পাৰিব। 22জন ছাত্ৰ ছাত্ৰী আছে, এজনীয়া শিক্ষকৰে চলি আছে। গতিকে 5টা ক্লাছ আছে শিক্ষকৰ সমস্যা আছে। আপোনালোকে দেখিছে পঢ়াশালীৰ যিটো বিদ্যালয় গৃহ আছে সেইটো তেনেই সৰু। গতিকে লাহে লাহে হৈ থাকিব সকলোৰে সহযোগিতা। नोंथाङा सरखारि साख्रि नागिरदोंना? नोंथांनि थाखाय मोनसे गोजोनथाव खौरां। नोंथांनि थाखाय दं एडुकेट पइन्ट, जेराव नोंथाङा सोलोंथाइ लानायनि गेजेरजों सरखारि साख्रिनि गुबुन गुबुन रोखोमनि गोब्राब आनजादफोरखौ उथ्रिसारनो हागोन आरो गावनि आथिङाव गसंथानो हागोन। बे एडुकेट पइन्टआव नोंथांमोना एसएससी, बैंक पिअ, बैंक क्लार्क, बैंक एसअ, यूपीएससी, एफएससी, डिफेन्स, रेलवे, स्टेट इन्सुरेन्स, एएअ, एडिअ एसिस्टेन्टजों लोगोसे स्टेट लेभेल जब आरो माखासे सरखारि साख्रिनि आनजादाव गोनांथि जानाय आयदाफोराव सोलोंथाइ लानो हागोन। मख'नो गोनांदि बे सोलोंसालियाव साख्रिनिल' नङा, बेयाव एमबिए आरो सैनिक स्कुल बायदियाव एडमिशननि थाखाय एन्ट्रेन्स होनो थाखायबो सोलोंथाइ लानो हागोन। बे सोलोंसालियाव गाहाम थाखो खथानि सुबिदा दं आरो सम मथे नोंथांनि सोलोंथाइखौ बे सोलोंसालियाव होनाय जागोन। बेखौबो मिथिनांगोन दि बे एडुकेट पइन्टआव सोलोंथाइ लानानै बावैसो 2021-22 इं मायथाइनि एसएससी जिडिनि आनजादाव गासै 11 सा सोलोंसाफोरा उथ्रिसारनो हादों। बारा नङा, गासै 15,000 रांजोंनो नोंथाङा बे सोलोंसालियाव 6 दानसिम सोलोंथाइखौ लानो हागोन। बे सोलोंसालिया क'क्राझार, बरपेटा र'ड, गलपारा आरो बङाइगावआवबो दं। क'क्राझाराव सोलोंथाइ लानो गोसो गुदुं जानाय सुबुंफोरा 700-226-133 9101-536360 700-226-133 9101536360